মাত্র 19 সেকেন্ড 19 সেকেন্ড 19 সেকেন্ড সম্পূর্ণ করেছে 19 সেকেন্ড মাত্র বহুত তোমার নামটুকু হাই গাইস আজি আপোনালোকৰ মাজত নতুন এটা ভিডিও লৈ আজি হ'ব এটা আকৰ্ষণীয় খেলা এইটো হ'ব অসমৰ এটি গজব খেলা আপোনালোকৰ মাজলৈ লৈ আনিছো খেলাটো খেলাৰ নিয়মটো মই তেখেতক কৈ দিছো আপুনি 10 পাক ঘূৰিব ইয়াৰ মাজে ইয়াৰ চাৰিওফালে 10 পাক ঘূৰিব আৰু 10 পাক ঘূৰি পেলাই সেই বোৰ্ডটো যে আপোনালোকে হিফালে দেখা পাইছে তাত গৈ আপোনাৰ নামটো যদি অতি সোনকালে কৰিব পাৰে সবতকৈ আগত লিখিব পাৰে তেতিয়া হলে আপুনি আমাৰ তৰফৰ পৰা আপুনি এটা পুৰস্কাৰ লাভ কৰিব ও মাই গড আজি আমাৰ এই খেলাটো আজি আৰম্ভ কৰো ৰেডি 1 2 3 या আপোনালোকে দেখা পাইছে ঘূৰি আছে No 10 No 28 আমাৰ যিজন প্ৰথম প্ৰতিযোগিতা আছিল তেখেতে 33 সেকেন্ডত তেখেতৰ নামটো সম্পূৰ্ণকৈ লিখিব পাৰিছে এতিয়া আমি দ্বিতীয় নম্বৰ প্ৰতিযোগিতালৈ যাম হাই গাইস এতিয়া আমি দ্বিতীয় নম্বৰ প্ৰতিযোগিতালৈ যাম এয়া আমাৰ দ্বিতীয় নম্বৰ প্ৰতিযোগিতায়ে তেখেতৰ খেলটো আৰম্ভ কৰিব তিনি কোৱাৰ লগে লগে আপুনি ইয়াৰ চাৰিফালে ঘূৰিব আৰু যিমান সোনকালে পাৰে আপোনাৰ নামটো লিখিব আৰু ইয়াৰ চাৰিফালে আপুনি 10 পাক ঘূৰিব লাগিব গতিকে ৰেডি 1 2 3 1 2 3 4 5 9 10 Hello, क्या তেখেতে 29 সেকেন্ডত সম্পূৰ্ণ কৰিছে তেখেতে 29 সেকেন্ডত সম্পূৰ্ণ কৰিছে এতিয়া আমাৰ মাজত 3 নম্বৰ প্ৰতিযোগী আছে তেখেতে তেখেতৰ খেলটো খেলিব আমি 3 গুণাৰ লগে লগে আপুনি ইয়াৰ চাৰিফালে ঘূৰিব আৰু 10 পাক ঘূৰাৰ পিছতে আপুনি সেই বৰ্ডত যাব লাগিব ৰেডি 1 2 3 No 5 6 No 10 এটা হাত চাপৰি লাগে তেখেতে 33 সেকেন্ডত সম্পূৰ্ণ কৰিছে প্ৰতিযোগীয়ে খেলিছিল তাৰ ভিতৰত প্ৰথমজনে 33 সেকেন্ডত সম্পূৰ্ণ কৰিছে দ্বিতীয়জনে 29 সেকেন্ডত সম্পূৰ্ণ কৰিছে আৰু তৃতীয়জনে 33 সেকেন্ডত সম্পূৰ্ণ কৰিছে এতিয়া চাও আমাৰ 4 নম্বৰ প্ৰতিযোগীয়ে কিমান সেকেন্ডত তেখেতৰ খেলটো সম্পূৰ্ণ কৰিব পাৰে 3 কোৱাৰ লগে লগে তুমি ঘূৰিবা ইয়াৰ চাৰিফালে আৰু 10 পাক ঘূৰাৰ পিছতে তুমি ইয়াৰ পৰা যাবা ৰেডি নে 1 2 3 4 5 6 No 10 সম্পূৰ্ণ কৰিছে তেখেতে 28 সেকেন্ডত সম্পূৰ্ণ কৰিছে আগতে গুছি গল তেও মাত্ৰ 28 সেকেন্ডত সম্পূৰ্ণ কৰিছে এতিয়া আমি 5 নম্বৰ প্ৰতিযোগিতালৈ যাম তেখেতে কিমান সেকেন্ডৰ ভিতৰতে সম্পূৰ্ণ কৰিব পাৰে এতিয়া আমাৰ মাজত 5 নম্বৰ প্ৰতিযোগী তুমি ৰেডি 1 2 3 5 6 7 8
9 10 ছাড় দিয়া এয়া দেখা পাইছে আপোনালোকে লিখিছে তেখেতে মাত্ৰ 26 ছেকেণ্ড ভিতৰতে সম্পূৰ্ণ কৰিছে এটা হাত চাপৰাব লাগে তেখেতে 26 ছেকেণ্ডত সম্পূৰ্ণ কৰিছে এতিয়া আমাৰ মাজত 6 নম্বৰ প্ৰতিযোগী তুমি ৰেডি 1 2 3 1 2 3 4 5 6 7 8 হাত চাপৰাব লাগে 9 10 দেখিছে ধুনীয়া দাদু তেখেতে মাত্ৰ 26 ছেকেণ্ড ভিতৰতে সম্পূৰ্ণ কৰিছে হাত চাপৰাব লাগে হাই গাইজ আমাৰ মাজত 6 জন প্ৰতিযোগী আছিলে তাৰ ভিতৰত 2 জনে সমান সমান তেওঁলোকে পাৰফৰ্মেন্স দেখুৱাইছে আমি আকৌ এই 2 জনক আমি আকৌ তেওঁলোকক খেল দিম তেওঁলোকৰ ভিতৰত যিজনে কম সময়ৰ ভিতৰতে তেখেতৰ নামটো লিখিব পাৰিব তেখেতক আমি পুৰস্কৃত কৰিম 1 2 3 no. 4 5 6 7 8 9 10 মাত্ৰ 22 ছেকেণ্ডৰ ভিতৰতে তেখেতে সম্পূৰ্ণ কৰিছে 22 ছেকেণ্ডৰ ভিতৰতে সম্পূৰ্ণ কৰিছে তেখেতৰ নাম চাবৰি বাবুৰ কাৰণে আমাৰ লাষ্ট প্ৰতিযোগী তেখেতে যদি তেখেতৰ আগতকৈ যদি লিখিব পাৰে তেতিয়াহ'লে পাছ কৰিব আৰু যদি বেছি সময় লয় তেতিয়াহ'লে ৰিজেক্ট হ'ব আৰু ৰেডি তুমি 1 2 3 4 5 6 No. 9 10 হাত চাপৰ লাগে মাত্র 19 সেকেন্ড 19 সেকেন্ড সম্পূর্ণ করেছে 19 সেকেন্ড মাত্র তোমার নামটো কোৱা দাদু আমাৰ দাদু ভাইটিয়ে তেখেতে প্ৰথম পুৰস্কাৰ পাব আজিৰ এই খেলৰ পৰা তেখেতৰ কাৰণে এটা জোৰকে হাত চাপৰাব লাগে বাবু তুমি ক'ত পঢ়ি আছা মই 4 ক্লাস 4 কোনটো স্কুলত পঢ়িছা বাবু প্ৰাথমিক প্ৰাথমিক বিদ্যালয় ধুনীয়া এই ধুনীয়াকে তেখেতে নামটো লিখিছে দাদু আৰু 19 ছেকেণ্ডৰ ভিতৰতে তেখেতৰ নামটো লিখি সম্পূৰ্ণ কৰিছে যদি আপোনালোকে আমাৰ এই ভিডিঅ'বিলাক চাই যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে এটা ফলো কৰিবলৈ আপোনালোকে নাপাহৰিব ধন্যবাদ আজিৰ এই খেলত প্ৰথম পুৰস্কাৰ দাবু ভাইটেলৈ আজি আমাৰ ড্ৰিমক প্ৰডাকশ্যনৰ তৰফৰ পৰা তেখেতলৈ এই পুৰস্কাৰটো সবটা হাত চাপৰ লাগে